ভিডিওটো বিশেষকৈ সেইসকলৰ বাবে যিসকলে নতুন ভোটাৰৰ কাৰণে এপ্লাই কৰিছিলে অৰ্থাৎ আবেদন কৰিছিলে। গতিকে বন্ধুসকল আপোনালোকে যেতিয়া ভোটাৰ এপ্লাই কৰিছিল নিশ্চয় আপোনাৰ মোবাইলত এখন আইডি নম্বৰ আহিছিলে, ৰেফাৰেন্স আইডি মানে এপ্লাই কৰাৰ পঞ্জীয়ন নম্বৰ, ঠিক আছে। ইয়াৰ উপৰিও আপুনি যদি কোনোবা দোকানত কৰিছে, কোনোবা কম্পিউটাৰ শ্বপত কৰিছে, তেনেহ'লে সেই শ্বপৰ পৰা এখন কপি দিছে এনেধৰণৰ, ঠিক আছে। এই কপিখনত ৰেফাৰেন্স আইডি আছে আৰু এই ৰেফাৰেন্স আইডি চেক কৰি আপুনি জানিব পাৰিব আপোনাৰ হিয়াৰিং কেতিয়া আহিব। যিটো হিয়াৰিং জাষ্ট চেক লিষ্ট এটা আহিব, চেক লিষ্টত BLOৰ ওচৰত যাব লাগিব আৰু BLO ক'ব আপুনি সেইজন মানুহ হয় নে নহয়, আপোনাক ভেৰিফাই কৰি ক্লিয়াৰ কৰিব, ঠিক আছে। গতিকে সেইখিনি BLOৰ লগত হ'ব। কিন্তু এতিয়া আপুনি জানিব লাগিব নিশ্চয়, যদি আপোনাৰ ইয়াত ফোন অহা নাই BLOৰ পৰা, তেনেহ'লে আপুনি চাব লাগিব চেক কৰি যে আছেনে নাই, অৰিজিনেলি আপোনাৰ ভেৰিফাই কেতিয়া আহিব বা কেতিয়া আহিছে। হঠাৎ আপোনাক ফোন কৰিছে যদি ঠিকে আছে, যদি ফোন কৰা নাই তেনেহ'লে আপুনি চাব পাৰিব, ঠিক আছে। তেনেহ'লে আপোনালোকে গুগলত চাৰ্চ কৰি দিব লাগিব, অনলাইনত মোবাইল যদি থাকে তেনেহ'লে NVSP বুলি আপুনি এটা ব্ৰাউজাৰত চাৰ্চ কৰি দিব, ঠিক আছে। NVSP অনলি মানে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল, অ'কে। চ' চাৰ্চ কৰাৰ লগে লগে ইয়াত গুগল চাৰ্চ মই কৰি আছোঁ, চাইছে। চ' চাৰ্চ কৰাৰ লগে লগে ওলাই আহিছে NVSP পৰ্টেল। NVSP পৰ্টেলত আপুনি ক্লিক কৰি দিব, ঠিক আছে। ক্লিক কৰাৰ লগে লগে আপোনালোকে লক্ষ্য কৰিব, আৰু এইটো মই ডেস্কটপ ভাৰ্জন কৰি লৈছোঁ, 1 মিনিট। হয়, ডেস্কটপ ভাৰ্জন কৰা আছে, ঠিক আছে। কৰাৰ লগে লগে আপোনালোকে চাইছে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল ৱেবছাইটখন খোল খালে আৰু অলপ স্ক্ৰল ডাউন কৰিব, তললৈ আহিব। চাইছে ইয়াত প্ৰথম হৈছে এপ্লাই অনলাইন ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত এপ্লাই ফৰ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, ডিলাইটেশ্যন ভোটাৰেশ্যন, একেবাৰে লাষ্টৰ যিটো আছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, ৰঙা যিটো এইটো চাই আছে। চ' এইটো বস্তু আপুনি ইয়াত ক্লিক কৰি দিব, ঠিক আছে। ষ্টেটাছটো ক্লিক কৰি দিব। ষ্টেটাছ ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব, য'ত এণ্টাৰ ৰেফাৰেন্স আইডি, ঠিক আছে। চ' আপুনি এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দি দিম লিংক, সেইটো লিংকত ডাইৰেক্ট ক্লিক কৰি এই ৱেবছাইটত আহিব পাৰিব, অ'কে। চ' এই য'ত এণ্টাৰ কৰিব দিছে ৰেফাৰেন্স আইডি, ত'ত ৰেফাৰেন্স আইডিটো আপুনি লিখি দিয়ক, মই লিখি দিলোঁ। এতিয়া আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব। চাওক, ষ্টেটাছত ক্লিক কৰাৰ লগে লগে ওলাই আহিছে ছাবমিট হৈছিলে 28/10/2018 চন, আৰু BLO এপইণ্টমেণ্ট 30 তাৰিখ 11 মাহ 2018 চন। BLOৰ ওচৰত আহিছে, ইয়াত ভেৰিফাইৰ কাৰণে ৰখি আছে, ঠিক আছে। গতিকে আপুনি BLOৰ ওচৰত যাব, গৈ ভেৰিফাই কৰি ল'ব। তাক চেক লিষ্ট এটা আছে, চেক লিষ্টত আপুনি হয় নে নহয় BLO চাই পেলাই আপোনাক কনফাৰ্ম কৰি দিব, পঠাই দিব, অ'কে, ঠিক আছে। ইমানখিনি ইনফৰমেশ্যনটো ভাল লাগিছে, আশা কৰিছোঁ সকলোকে শ্বেয়াৰ কৰি দিয়ক। জাষ্ট চেনেলটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰক, এনেধৰণৰ ইনফৰমেশ্যন আগন্তুক দিনত আপোনালোকে পাই থাকিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।